বৰহোলা মহাবিদ্যালয়ৰ ছোৱালীজনী কথা ধ্ৰুৱজিৎ পাঠক। বৰহোলা মহাবিদ্যালয়ৰ ছোৱালী তাই, বুকুত সাবতি আহে তাইৰ এটি কিতাপৰ টোপোলা, দুচকুত লৈ আহে হাজাৰ সপোন, কজলা দুচকুত জিলিকি উঠে মিঠা মিঠা বেসাপোন। তাইৰ মেঘালী চুলিতাৰিয়ে পগলা কৰে বৰহোলা মহাবিদ্যালয়ৰ ডেকাবোৰ। তাইৰ খোজত পকা আলিটিও যেন দলিচা পাৰে, চাৰিআলিত আড্ডা দিয়া ল'ৰাবোৰে তাইক দেখিলেই চিঞৰি জোকাৰে, এই মোৰ সপোনৰ হিৰ'ইন। নহ'বনো কিয়, দুপাত্তা উৰুৱাই যিহে চিলনীৰ দৰে যায়, গ'ল ফ্লেকৰ ধোঁৱাবোৰত আন ডেকাবোৰেও কৈ যায়, এজনী মোৰেই। সাৰ পাই উঠে চাৰিআলিৰ আড্ডা, পাণ দোকানত জমা হোৱা কলেজৰ ডেকাবোৰৰ মন জীপাল হৈ যায়। সেই দীঘল কিচকিচিয়া মেঘালী চুলিতাৰিত কাৰ বাৰু মন নাযায়, কৃষ্ণচূড়াৰ ছাৰ তলত ফাগুনৰ বতাহৰ বাল। সেই ঘন চুলিতাৰিৰ মাজত প্ৰেমৰ ফুল কুমলীয়া গুণবোৰ বিচাৰিবলৈ কাৰ বাৰু মন নাযায়। সেউজীয়া কলেজ ফিল্ডখনত নাৰিকল গছৰ তলত তাইক লৈ প্ৰেমৰ কবিতা দেখাব। ছোৱালীজনী গোলপীয়া গাল দুখনত মৌপিয়া চৰাই হৈ ছবি আঁকিব, কাৰনো মন নাযাব। তাই নুবুজে তাই ফৰিংজনীৰ দৰে ঘূৰি ফুৰে, বিচৰণ কৰি ফুৰে হৰিণীজনী হৈ কলেজৰ বেলকনিত। কিন্তু সেই মন ময়ূৰজনী কেৱল মোৰ, তাই প্ৰতিশ্ৰুতি দিছে, তাই হেনো কেৱল মোৰ। বুকুৰ মাজত শান্তি চৰাইজনী হৈ অৰ্ধাংগিনী হ'ব, তাইৰ বাবে মই ত্যাগ কৰিম গুটখা চিগাৰেট মোৰ সকলো পদভ্যাস। মই তাইক বৰ ভাল পাওঁ। সেই যে বৰহোলা মহাবিদ্যালয়ৰ ধুনীয়া ছোৱালীজনী, মই তাইক বৰ ভাল পাওঁ।